নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি আপোনালোকক এখন মহাপুৰুষীয়া ভাওনা উপভোগ কৰাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিন্তু এই ভাওনাখনৰ এটা বিশেষত্ব আছে। এই ভাওনাখন দিনত উদযাপন কৰা হয়। আমাৰ ককাহঁতৰ দিনৰ পৰা পৰম্পৰাগতভাৱে এই ভাওনাখন চলি আহিছে। গতিকে আজি আপোনালোকক আমি এই ভাওনাখনৰ কিছু দৃশ্য লগতে ভাওনাখনৰ অতীজৰ বিষয়ে কেনেকৈনো ভাওনাখন চলিলে সেই বিষয়ে আমি বিজ্ঞজনৰ পৰা কিছুমান কথা জানি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আজি এই ভাওনাখনৰ নাম হৈছে বান পৰাজয়। গতিকে ব'লক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় গুৰু শংকৰ। দৰ্শকসকল, প্ৰতি বছৰে সমূহ ৰাইজৰ সহযোগত মাঘ বিহু পাছদিনাখনি এই ভাওনা ভাগি প্ৰদৰ্শন কৰা হয় আৰু এই অঞ্চলৰ শিশুসকলৰ দ্বাৰা এই ভাওনা ভাগি প্ৰদৰ্শন কৰা হয়। আমাৰ মাজত আজি উপস্থিত আছে আমাৰ এই অঞ্চলৰে সমাজকৰ্মী আৰু শিক্ষক আমাৰ শ্ৰদ্ধাৰ দিলীপ বৰা ছাৰ এই ভাওনাখনৰ লগত ওতপ্ৰোতভাৱে জড়িত। বিশেষকৈ এই ভাওনা কমিটিৰ তেখেত সভাপতি। গতিকে আমি ছাৰৰ পৰা এই ভাওনাখনৰ বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ জনাইছোঁ। প্ৰথমতে মই যে আমাৰ এই দিন ভাওনা ভাগ বহু পুৰণি। আমাৰ জন্মৰ আগৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে এই ভাওনা ভাগি অনুষ্ঠিত কৰি আহিছিল আৰু ক্ৰমান্বয়ে পূৰ্বপুৰুষসকলৰ ইহ সংসাৰৰ পৰা গতি কৰাৰ পাছত আমি এই কৰ্মভাগ কৰিবৰে পৰা বিগত প্ৰায় 24টা বৰ্ষ আমি এই অনুষ্ঠানতে এই ঠাইতে আমি দিন ভাওনা ভাগি অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অনুষ্ঠান ভাগি সফলভাৱে আয়োজন কৰাত আমাক সকলো ক্ষেত্ৰতে সহায়ৰ হাত আগবঢ়াই আহিছে অসমৰ দিহানাম জগতৰ প্ৰতিষ্ঠিত শিল্পী, শদিয়াৰ পৰা ধুবুৰীলৈকে জনপ্ৰিয়তা অৰ্জন কৰা শ্ৰী মুনীন বৰা ডাঙৰীয়া। তেখেতে আমাক সকলো ক্ষেত্ৰতে এই ভাওনা ভাগি সফলভাৱে ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবঢ়াইছে। বৰ্তমানলৈকে আমি এই অনুষ্ঠান ভাগি আমাৰ দোলাখৰীয়া গাঁৱৰ সমূহ যুৱকবৃন্দৰ সহযোগ অনুষ্ঠিত কৰি আহিছোঁ। বৰ্তমানলৈকে আমি এনেধৰণে অনুষ্ঠান ভাগি চলাই আছোঁ আৰু অনাগত দিনত আমি ইয়াতকৈ ভালভাৱে চলাই যাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ।
আচলতে এই ভাওনাখনৰ বিশেষত্ব হৈছে এই ভাওনাখন দিনত উদযাপন কৰা হয় 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 আৰু আমাৰ যোৰহাটত বিশেষকৈ অসমতে বুলি ক'ব লাগিব হয় হয় প্ৰথম আমাৰ এইটো অঞ্চলতে দিন ভাওনা হিচাপে এখন ভাওনা আমি পালন কৰোঁ হয় গতিকে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে চাই থাকিব ভাওনাখনৰ কিছু কিছু দৃশ্য আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ প্ৰভুজনাৰ অমুখ্যে এই পবিত্ৰ স্থানত উপবিষ্ট সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ তথা ভাওনাপ্ৰেমী ৰাইজলৈ শ্ৰদ্ধা তথা ভক্তি ভৰাই আমি জয় জয়তে নিবেদন কৰিছোঁ। আমাৰ পিতৃপুৰুষসকলে এই স্থানতে আয়োজন কৰি থৈ যোৱা মহাপুৰুষ গুৰুজনৰ অমূল্য অৱদান ভাওনা সংস্কৃতি আমাৰ পিতৃপুৰুষসকলে ইয়াতে অনুষ্ঠিত কৰি আহিছিল আৰু তেখেতসকলৰ পথ অনুকৰণ কৰি আমিও আজিৰ পৰা প্ৰায় 20 বছৰ